নমস্কাৰ বন্ধু বান্ধৱী তথা প্ৰিয় সতীৰ্থবৃন্দ জীৱনৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা ভিডিঅ' বনাইছোঁ ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত ভিডিঅ'টো বনালোঁ এটি বিশেষ কাৰণত বৰ্তমান ফেচবুকটো ওলালে বা ইউটিউবটো ওলালে আমি পাই আছোঁ জুৱা খেলক লৈ এটি ট্ৰেণ্ড হয়নে ফটোবিলাক ভাইৰেল কৰি আছে তেওঁলোকৰ ভিডিঅ'বিলাক ভাইৰেল কৰি আছে হয়নে আমাৰ কেইজনমান অসমীয়া ইউটিউবাৰ বা ফেচবুক ব্যৱহাৰকাৰী ফেচবুক কৰে তেওঁলোকে এই ফেচবুক আৰু ইউটিউবৰ দ্বাৰা আমাৰ মাজত জুৱা খেলৰ প্ৰমোট কৰি আছে এডভাৰটাইজ কৰি আছে হয়নে সেইটোক লৈ এটা বিতৰ্ক চলি আছে হয়নে আৰু শুনামতে এফআইআৰ দাখিল কৰিছে তেওঁলোকৰ মাজত আৰু এই ভিডিঅ'টোৰ দ্বাৰা মই কোনো ইউটিউবাৰ বা কোনো জুৱাৰ এড কৰা ব্যক্তিসকলৰ কাৰণে মই অপৰাধী কৰা নাই আৰু নকৰোঁ আৰু এই ভিডিঅ'টোৰ দ্বাৰা কোনো এজন ব্যক্তিক মই দোষাৰোপ কৰিব বিচৰা নাই মই জাষ্ট মোৰ মনৰ কথাখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিব ওলাইছোঁ মই মনৰ ভাৱখিনি প্ৰকাশ কৰিছোঁ হয়নে এতিয়া কথা হ'ল যিসকলে জুৱাৰ এড আপোনালোকৰ ওচৰত এৰি দিছে বা আমাৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে ভিডিঅ' কৰি এৰি দিছে এতিয়া আপোনালোকে তাৰ এগেইনষ্টত এফআইআৰ দিছে মই মানি লৈছোঁ তেওঁলোকে এইটো ভুল কাম কৰিছে কিন্তু তেওঁলোকেতো এইটো কৰা নাই প্ৰমোট কৰি পেলাই বা ভিডিঅ'টো এড কৰি আপোনালোকৰ ঘৰততো যোৱা নাই যে দাদা দে ভাইটি খুৰা এনেকুৱা এটা খেল আহিছে আপোনালোকে খেলটো খেলক আপোনালোকৰ ঘৰত গৈ আপোনালোকক জোৰ জবৰদস্তি কৰিছে নেকি বাটত লগ পাই খেলটো খেলৰ কাৰণে আপোনালোকক ফ'ৰ্চ কৰিছে নেকি নাই কৰা যিটো এডভাৰটাইজ কৰিছে তেওঁলোকে সেই এডভাৰটাইজটোৰ পৰা হয়তো তেওঁলোকে কিবা এটা মুনাফা পাইছে হয়নে যদি আপোনালোকে ভাবে সেই জুৱা খেলটো বেয়া আপোনালোকে গ্ৰহণ নকৰিব আৰু যদি ভাবে সেইটোৰ পৰা আমাৰ প্ৰফিট হ'ব ভাল আপোনালোকে গ্ৰহণ কৰক সমাজত ভাল বেয়া দুইটাই থাকিব হয়নে আপোনালোকে ভালটো গ্ৰহণ কৰক বেয়াটো আঁতৰ কৰি দিয়ক এইটো মোৰ মনৰ ভাৱখিনিয়ে কৈছোঁ দেই কথাখিনি কোৱাৰ কাৰণে কোনো যাতে বিতৰ্কৰ মাজত নিনিয়ে বহুত মহিলাই অৰ্ধনগ্ন হিচাপে কিছুমানৰ কাপোৰ থকা বুলি গমেই নাপায় দেহত তেনেকুৱা ধৰণৰ পোছাক পৰিধান কৰি আমাৰ ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই ভাইৰেল হৈ আছে হয়নে এই যে ছ'চিয়েল মিডিয়াত অৰ্ধনগ্ন হিচাপে ভিডিঅ' কৰি কৰি ভাইৰেল হৈছে ভিডিঅ'বিলাক বনাই আছে তেখেতসকলৰ এগেইনষ্টত আপোনালোকে কিয় ব্যৱস্থা লোৱা নাছিল তেনেকুৱা ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰাটো কিমান উপকৃত বা কিমান উপকৃত হৈছে আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে ভিডিঅ' চাই ফেচবুকটো বা ইউটিউব খুলিলে ৰিলছবিলাক আহে তো সকলোৱে দেখা পায় আপোনালোকৰ ঘৰতো ল'ৰা ছোৱালী কণ ভাইটি ভণ্টিসকল আছে তেওঁলোকেও দেখা পায় গতিকে ইয়াৰ ওপৰত আপোনালোকে কঠোৰ ব্যৱস্থা কিয় লোৱা নাছিল ইমান দিনে এতিয়া মই যিকেইটা ইউটিউবাৰক দেখিছোঁ ফটো সহকাৰে তেওঁলোকৰ কাৰণে মই অকালতি কৰা নাই পুনৰবাৰ কৈছোঁ তেওঁলোকৰ কাৰণে মই অকালতি কৰা নাই আৰু কৰিব নাযাওঁ এই এড কৰি বা ভিডিঅ' বনাই যি 2-1 টকা পায় বানপানীৰ সময়ত সেইসকল ইউটিউবাৰে আহি কিন্তু বহুত হেল্প কৰে বহু ঠাইত চৰকাৰৰ পৰা একো নোপোৱা দেখা যায় কিন্তু ইউটিউবাৰসকল তাত গৈ সহায় কৰে অকল বানপানী বুলিয়ে নহয় বহুতৰ বিপদত ইউটিউবাৰ বা ফেচবুক ব্যৱহাৰকাৰীয়ে মানে ওচৰত গৈ থিয় হয় সহায়ৰ হাত আগবঢ়ায় মই দেখিছোঁ মই নিজে দেখিছোঁ গতিকে এই ক্ষেত্ৰত জুৱা খেল প্ৰমোট কৰাটো ময়ো ছাপোৰ্ট নকৰোঁ কিন্তু অসমৰ কেইগৰাকীমান অসমীয়া যুৱক যুৱতীয়ে এটা ছ'চিয়েল মিডিয়াত স্পনচাৰ কৰি টকা ইনকাম কৰি আছে অকল অসমৰ ইউটিউব বা ফেচবুকাৰেতো সেইটো কৰা নাই হয়নে এইটো চাওক কোনে কৰিছে
এইটো চাওক কোনে এড কৰিছে হয়নে এইটো আকৌ এইটো এটা তেখেতসকলৰ ওপৰত কোনে এফআইআৰ কৰিব যদি আপোনালোকে এফআইআৰ দিব বিচাৰে ডাইৰেক্ট যিসকলে এই গেমটো ওলাইছে তেখেতসকলৰ এগেইনষ্টে কৰক চাওক চিগাৰেটৰ পেকেটতো লিখাই থাকে যে চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক চিগাৰেট বা ধূমপান সেৱন কৰিলে কেঞ্চাৰ হয় গুটখাটো লিখাই থাকে আনকি ছবিও দিছে ছবিবিলাকো দিছে হয়নে আৰু মদৰ বটলতো লিখাই আছে যে সুৰাপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক এতিয়া কোনোবাই নোখোৱাকৈ আছে নেকি জানিওতো খাইছে যিসকলে সেইটো বস্তু বেয়া বুলি জানে তেখেতসকলে গ্ৰহণ কৰা নাই আৰু যিসকলে বেয়া বুলি জানিও গ্ৰহণ কৰি আছে এতিয়া কি ক'ব তেখেতসকলক কি ক'ব আপোনালোকে মই পুনৰবাৰ কৈছোঁ আপোনালোকক মই কোনো জুৱাদাৰী হৈ ওকালতি কৰা নাই কোনো ইউটিউবাৰ হৈ ওকালতি কৰা নাই ওকালতি কৰি এই ভিডিঅ'টো মই দিয়া নাই আপোনালোকৰ ওচৰত মই কেৱল মোৰ মনৰ ভাৱখিনিয়ে ব্যক্ত কৰিছোঁ মনৰ কথাখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ মই কথাখিনি কোৱাত ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক অজানিতে হোৱা ভুলৰ ক্ষমা মাৰ্জনা মাগিছোঁ আপোনালোকলৈ যদি কিবা ভুল হৈছে আঙুলিয়াই দিব